অনুশীলনী 3.3 question number 2 2x plus 3y equal 11 আৰু 2x minus 4y equal minus 24 ক সমাধান কৰা মানে কি x আৰু y ৰ মান উলিয়াব লাগে ইয়াৰ পৰা m ৰ মান উলিওৱা যাতে y equal mx plus 3 m ৰ মানটো উলিয়াব দিছে y equal mx plus 3 প্ৰথমতে আমি x y মান উলিয়াই ইয়াত y আৰু x ৰ মানটো বহুৱাই দিলে m ৰ মান ওলাই যাব এতিয়া আমি কি কৰিম 2x plus 3y equal 11 এটো হল সমীকৰণ নাম্বাৰ 1 2x minus 4y equal minus 24 এটো সমীকৰণ 2 সমীকৰণ 1 ৰ পৰা x ক y ৰ পদত প্ৰকাশ কৰি আমি পাও সমীকৰণ 1 ৰ পৰা আমি x equal কিমান এটো উলিয়া 2x plus 3y equal 11 2x equal কি হ'ব 11 3y এটো সাইডে আহিলে minus 3y তাৰ পিছত কি হ'ব x equal কি হ'ব 2x আছে 2 ৰ লগত x into আছে গতি হেতু সাইডত গলে কি হৈ যাব হৰণ হৈ যাব x টো আমি ইয়াত ৰাখিম আৰু 2 টো হেতু সাইডত নিম 11 minus 3y আৰু x ৰ লগত 2 টো কি আছে পূৰণ আছে হেতু সাইডত গলে কি হৈ যাব হৰণ 11 minus 3y by 2 x equal কি হৈ যাব 11 minus 3y by 2 এটো আমি নাম্বাৰ 3 দিলো এতে কি কৰিম নাম্বাৰ 3 টো সমীকৰণ 2 সমীকৰণ এই 2 যেটো এটোত আমি x ৰ মানটো বহুৱাম 2 into x ৰ জাগাত এইটো বহুৱাম এই মানটো বহুৱাম 2 into 2 পাছত x আছে নাই গতিকে 2 into কি হ'ব x ৰ ঠাইত কি হ'ব 11 minus 3y by 2 ঠিক আছে তাৰ পিছত কি আছে minus 4y বাকি যেনেকৈ আছে তেনেকৈ হ'ব minus 4y minus 24 এটো এই সমীকৰণ 2 ত x ৰ জাগাত x equal যেটো লৈছিলো এইটো বহুৱাইছো বাকি যেনেকৈ আছে তেনেকৈ লিখিছো এতিয়া এইটো আমি সমাধান কৰিম ইয়াত কি হ'ব 2 টো পূৰণত আছে এটো তলত আছে হৰণত 2 2 কাটা যাব 2 টুক কাটিলে এবাৰ হয় গতিকে এইটো কাটা যাব থাকিব কিমান ওপৰত 11 minus 3y minus 4y equal 24 এতিয়া আমি কি কৰিম minus 3y আৰু minus 4y এটো সাইডত ৰাখিলো আৰু 11 টো হেতু সাইডত নিলো হেতু সাইডত নিলে কি হৈ যাব 11 ৰ আগত প্লাস চিন আছে হেতু সাইডত গলে কি হৈ যাব মাইনাস হৈ যাব minus 24 minus 11 এতিয়া এই দুইটা আমি কি কৰিম দুইটা মাইনাসত আছে কাৰণে সাইন মাইনাস হ'ব আৰু দুইটা কি হৈ যাব প্লাস হৈ যাব চিনটো মাইনাসত হ'ব আৰু নাম্বাৰ দুইটা কি হৈ যাব প্লাসত হৈ যাব তে মাইনাস এই দুইটা প্লাস কৰিলে কি হৈ যাব 7y equal আকৌ এইটো সেম হ'ব সাইন মাইনাস হ'ব আৰু নাম্বাৰ দুইটা প্লাস হৈ যাব প্লাস হলে 35 এতিয়া কি হ'ব 7 ৰ লগত y টো কি আছে পূৰণত আছে তে হেতু সাইডত গলে কি হৈ যাব হৰণত যাব y equal কি হৈ যাব -35 আৰু এইটো সাইডত আহিলে -7y এতে 7 5 গুণ 35 5 পাই যাব আকৌ এইটো আমি কি কৰিম এতিয়া সমীকৰণ 3 ত x ৰ মান যেটো পাইছিলো ইয়াত এই y জাগাত কি বহুৱাম y equal কিমান আমাৰ আহিছে 5 এতে y জাগাত আমি 5 টো বহুৱাই x ৰ মান উলিয়াম x equal কি হ'ব ইয়াত কি আছে 11 minus 3y গতিকে 11 minus 3 into 5 হ'ব আৰু তলত 2 হ'ব এতে কি হ'ব 11 minus 3 into 5 কিমান 15 আৰু তলত 2 এতে 11 ৰ পৰা minus 15 11 ৰ আগত প্লাস আছে এটোৰ আগত মাইনাস আছে এটা প্লাস এটা মাইনাসত থাকিলে আমাৰ কি হয় ডাঙৰটোৰ আগত যেটো চিন থাকে সেইটো সাইন হ'ব চিন হ'ব আৰু কি হ'ব মাইনাস কৰে এটা প্লাস এটা মাইনাসত থাকিলে এতে এইটো প্লাসত আছে এইটো মাইনাসত আছে ডাঙৰটোৰ আগত কি চিন আছে 15 টো ডাঙৰ এইটোৰ আগত কি চিন আছে মাইনাস চিন আছে গতিকে কি হ'ব চিন মাইনাস হ'ব আৰু এইটোৰ পৰা এইটো বিগ কৰিলে কিমান হ'ব 4 হ'ব 11 ৰ পৰা 15 ৰ পৰা 11 মাইনাস কৰিলে কিমান হ'ব 4 হ'ব এতিয়া -4/2 এতিয়া 2 দি 4 ক কাটিলে কেইবাৰ যাব 2 2 4 দুবাৰ যাব গতিকে -2 x ৰ মান কিমান হ'ল x equal -2 আৰু y equal কিমান হ'ল 5 এতিয়া আমি কি লিখিম এতেকে কি হ'ব x equal -2 এতেকে x equal -2 আৰু y equal কি হ'ব 5 ইয়াৰ পৰা আকৌ আমি কি কৰিম x equal -2 y equal 5 এতিয়া আমাৰ এই m ৰ মান উলিয়াব দিছে যেটো এতিয়া y equal এটো আমাৰ কোৱেশ্চনত দিয়া আছিল y equal mx plus 3 ইয়াৰ পৰা m ৰ মান উলিয়াব দিছে এটো আমাৰ কোৱেশ্চনত দিয়া আছে y equal mx plus 3 ইয়াত দিয়া আছে y equal mx plus 3 m ৰ মান উলিয়া এতিয়া এইটো আমি লিখিছো y equal mx plus 3 এতিয়া কি হ'ব y মানটো আমাৰ কিমান 5 m তো m এই হ'ব
আৰু এক্সৰ মান কিমান হ'ব -2 আকৌ +3 এতিয়া কি হ'ব 5 +3 এইটো সাইডত আছে এইটো সাইডত আহিলে কি হৈ যাব -3 ইকুৱেল এইটো পূৰণ কৰিলে কি -2 টো আগত লৈ আহিছো -2m ঠিক আছে এতিয়া 5 - 3 5 পৰা 3 বিয়োগ কৰিলে 2 হ'ব আৰু -2m ৰ লগত পূৰণ আছে সেইটো এইটো সাইডত আনিলে হৰণ হৈ যাব ওপৰত এইটোৰ পৰা এইটো বিয়োগ কৰি 2 হ'ল আৰু এইটো সাইডত আনিলে -2 হ'ল ইকুৱেল কি হৈ যাব m এতিয়া 2 এইটো কাটিলে কেইবাৰ যাব এবাৰ যাব গতিকে কিমান হ'ব -1 ইকুৱেল m মাইনাস চিনটো আছে নহয় গতিকে -1 ইকুৱেল m এটাকে m ইকুৱেল -1 থেংক ইউ